Hello everyone, welcome back to my channel Mulberry Silk Hub. নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল Mulberry Silk Hub লৈ পুনৰবাৰ স্বাগতম। আজি আমি আপোনালোকৰ ওচৰলৈ কিছু কপাৰ বেস জুৱেলাৰী লৈ আহিছো আৰু এই গুটি জুৱেলাৰীখিনিৰ ওয়াৰেন্টি বেসড হয় 3 মান্থছৰ পৰা লৈ পিনে 1 ইয়াৰলৈকে ওয়াৰেন্টি থাকিব আৰু বহুত ধুনিয়া ধুনিয়া কালেকচন আছে গলপটাৰ পৰা লৈ পিনে দুগদুগিৰ পৰা লৈ পিনে খাৰু মানতাসা ঢেৰ কালেকচন আছে। এতিয়া আহকচোন ভিডিওটো আৰম্ভ কৰো। সবতছে প্ৰথমতে মই এটা মাল্টিবিট গলপটা দি স্টাৰ্ট কৰো। এটো এটা মাল্টিবিট গলপটা জাপি ডিজাইনত মাজতে এটা জাপি থাকিব আৰু দুটা সাইডে এনেকুৱা বিডস লগোৱা আছে বহুতে ধুনিয়া চাব পাৰে আৰু ইয়াৰ লগত এনেকুৱা হ্যাঙ্গিং ইয়াৰিংস আছে তলতে এটা ঝুমকা থাকিব মাজতে এটা জাপি বহুত ধুনিয়া হয় নেভি ব্লু কালাৰৰ মিনা কৰা হৈছে। তাৰ পিছত আমি আহো কিছুমান কানফুলি চাওঁগে। এটো আপোনাৰ কানফুলি হয় দুগদুগি ডিজাইনৰ কানফুলি চাও ৰেড এন্ড গ্ৰীন মিনা কৰা হৈছে বহুতে ধুনিয়া ডাঙৰ সাইজৰ দুগদুগি হয়। আৰু এটা কানফুলি দেখাও এটো ব্ল্যাক মিনা কৰা হৈছে কানফুলিটো আৰু আপোনাৰ ওপৰতে এটা জাপি আছে সৰুসাই আৰু তাৰ পিছত তিনটা জুনবিৰি আছে বহুতে ধুনিয়া হয় এটো কানফুলিটো। Then we have this japi earrings. So we have a very big japi here. So this particular japi is of medium size. You get a pendant sometimes of this particular size. We have a small japi on top. Then we have a big japi, a medium sized japi, and then a jhumka. So all these earrings have 3 months warranty. এতিয়া আমি আৰু এটা কানফুলি চাও এটো ৰেড এন্ড ব্ল্যাক কালাৰ মিনা কৰা হৈছে চাও একেটা প্যাটাৰ্ণতে যোনটো আগতে এটা দেখাই গৈছিল ব্ল্যাক কালাৰত এটো ৰেড এন্ড ব্ল্যাকত কৰা হৈছে ওপৰতে এটা জাপি তাৰ পিছত তিনটা জুনবিৰি আছে আৰু এটা আমি ইয়াৰিংস দেখাও একে ডিজাইনত খালি ব্ল্যাক মিনা কৰা হৈছে আৰু গুটি ইয়াৰিংছনি 3 মান্থস ওয়াৰেন্টি দিয়া হ'ব। লগতে মই আৰু এটা কথা ক'বলৈ যাও এই কেঁচা সোণৰ যোনবোৰ গহনা আমি জেনাৰেলি দিউতে ভেলভেট বক্সত দিউ কিন্তু ষ্টৰ কৰিবলৈ লাগে আপোনালোকে প্লাষ্টিক কন্টেইনাৰত কাৰণ ইয়াতে যোনটো পলিশ কৰা হয় হে ভেলভেট বক্সৰ কেমিকেলে হে পলিশটো খাই দিয়ে। এটো এটা চাওক ধুনিয়া অৰেঞ্জ কালাৰ মিনাৰে এটা হ্যাঙ্গিং ইয়াৰিং আৰু প্ৰাইসবোৰ মোক ডেসক্ৰিপশন বক্সত দিয়া নম্বৰটো যোগাযোগ কৰি পিনে জানিব পাৰিব প্ৰাইসবোৰ মই কৈ নিদিও। এতিয়া আহক এটা সেটলে যাও। এটো এটা ঢোল সেট হয় হাফ ঢোল সেট এনেকুৱা নেটেড ডিজাইনত কৰা হৈছে বহুত ডাঙৰ হয় ঢোলটো হাতত লৈছো মই দেখিছেনে ডাঙৰ হয় সাইজটো আৰু ইয়াৰো হ্যাঙ্গিং ইয়াৰিংস আছে এটো হ্যাঙ্গিং ইয়াৰিংস ঢোলৰ শেপৰে তাৰ পিছত আমি এটা মানতাসা ষ্টোন সেট এটা চাও এই সেটটো বিৰাটে গৰ্জিয়াস হয় সব কি ধুনিয়া ষ্টোনৰ কাম কৰা হৈছে আৰু এই সেটটো ওয়াৰেন্টি 1 ইয়াৰ থাকিব আৰু লগতে ইয়াৰ ইয়াৰিং গিটা চাও ঝুমকা ইয়াৰিং ঝুমকা এটা আছে লগতে এই গোটেই সেটটো লগত আৰু এটা খাৰু দিয়া হ'ব মুঠি খাৰু এটো ষ্টোন সেট হয় পিংক এন্ড হোৱাইট ষ্টোনৰ কাম কৰা হৈছে খাৰু পাতৰ সাইজ হল 2.4 স্ট্যান্ডার্ড সাইজ যোনটো থাকে আৰু লগতে আছে আৰু এপাত খাৰু এটো এক্সট্ৰাকে আপোনালোকে ল'ব পাৰে সেটৰ লগৰ নহয় এটো সিঙ্গল কে ল'ব পাৰে 1 year warranty থাকিব সেম 2.4 সাইজৰ আৰু ইয়াতে দুটা আঙঠি আছে এটা আপোনাৰ হেৱালি ফুল আঙঠি আৰু এটা আপোনাৰ জাপি আঙঠি আঙঠি কিটা এডজাস্টেবল হয় এনেকুৱা
চেপি পিনে পিন্ধা আঙুঠি হয় তো আঙুঠিৰ সাইজ দিব নালাগে এইটো এটা আঙুঠি আৰু এটা এইটো আঙুঠি তাৰ পিছত আহক আমি চাও এটা গলপতা শেৱালি ফুল গলপতা কামবোৰ সব নীলা কৰা হৈছে এইটো কামবোৰ বিৰাট ধুনীয়া আৰু তাৰ লগতে আছে হ্যাঙ্গিং ইয়াৰিংস তাৰ পিছত আমি চাও এটা ডাঙৰ দুগদুগি বহুতে ডাঙৰ একচুয়ালি বিগ সাইজ দুগদুগি হাতৰ মুঠিত ললে মানে ইমান ডাঙৰ হয় বহুতে ডাঙৰ হয় আৰু ফিনিশিং টু চাও মিনাৰ আৰু পলিশিংৰ ফিনিশিং টু চাও বহুতে ধুনীয়া হয় So you have a long chain attached to this particular dugduggi. So it's basically a long set and you have two hanging earrings with it. So this particular set has 1 year warranty, এবছৰ warranty পাব polishing or upor yate ami breakage warranty nidiu okol polishing warranty diu তাৰ পিছত আহক আৰু এটা সেট চাও এটো এটা ট্ৰেডিশনাল সেট হয় ফুলৰ ডিজাইনৰ পেন্ডেন্ট হয় আৰু গুটে চেইনটোতে ফুলৰ ডিজাইন আছে আৰু এখিনি ষ্টোন ওয়াৰ্ক হয় ডাৰ্ক গ্ৰীন আৰু ৰেড কালাৰৰ আৰু ইয়াৰ লগৰ ইয়াৰিংটো হ্যাঙ্গিং হয় ওপৰত এটা ফ্লাৱাৰ আছে আৰু তলত এনেকুৱা ডাঙৰ ষ্টোন ওয়াৰ্কৰ হয় এই সেটটো 6 months warranty পাব আৰু লগতে আছে আমাৰ তিনটা মান গলপতা ফাৰ্ষ্টৰ যোনটো গলপতা এটো আপোনাৰ অৰেঞ্জ কালাৰ ফুলৰ মিনা কৰা হৈছে বিৰাতে ধুনীয়া আৰু ইয়াৰিং গিটা হল এনেকুৱা orange হয় এটো actually red নিচনাকে আহিছে বাৰু স্ক্ৰিনত আৰু এটা আছে আপোনাৰ হেৱালি ফুল গলপতা এটো red মিনা কৰা হৈছে আৰু গলপতাখিনি 3 months warranty থাকিব আৰু এই সেম গলপতা আৰু এটা আছে হেৱালি ফুল গলপতা এটো চাও ইয়াৰিং হয় তো এয়া আছিল আজি আমাৰ কপাৰ বেস জুৱেলাৰী কালেকশন আশা কৰো ভিডিওটো চাই ভাল পালে সকলোৱে আৰু যদি আপোনালোকে এই গহনাবোৰ কিনিবলৈ বিচাৰে তেন্তে আমাক যোগাযোগ কৰিব আমাৰ WhatsApp নম্বৰ দিয়া হৈছে ডেসক্ৰিপশন বক্সত আৰু আমাৰ Instagram পেজখন ফলো কৰিব